আৰু পিংক কালাৰটো চাওক ছিঙি যাব প্লাষ্টিকৰ এইটো নালাগে নালাগে এইটো এটা চাইছোঁ ৰিমিৰ কাৰণে আমাৰ হাই গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই এতিয়া অলপ এফালে গৈ আছোঁ গণেশগুৰিত যাম অলপমান বিহুৰ বজাৰ কৰিব দৈ চৈ আৰু কিবা কিবি ঘৰুৱা বস্তু আৰু তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক মই কি বজাৰ কৰোঁ কি বজাৰ নকৰোঁ এইখিনি উঠোঁতে মানে ইমান ভাগৰ লাগে ন পাহাৰত থকাটো এইটোৱে বেয়া বহুত ভাগৰ লাগে আৰু এইটোৱে হ'ল মোৰ নিউ হুডিটো কেনেকুৱা লাগিছে গাইজ ভাল লাগিছেনে বাৰু কম প্ৰাইজত আৰু এনেই এইটো কালাৰটো এতিয়া ট্ৰেণ্ডত চলি আছে তো সেইকাৰণে মই লৈছোঁ ঠিকে আছে আৰু আজি বহুত ঠাণ্ডা পেলাইছে দেই মাঘ মাহত মানে মাঘ মাহ পৰিব ওলাইছেতো বিহু আহিলে যিহেতু বহুত ঠাণ্ডা পৰিছে আমাৰ ইয়াতেতো মানে ৰ'দেই নাই আজি দুদিনৰ পৰা ৰ'দেই নাই আৰু এতিয়া 4টা বাজিলে সন্ধিয়া এনেকুৱা লাগিছে যে এতিয়া 5টা বাজিলে আৰু ইমান গছ আছে নহয় গছৰ কাৰণে মানে ইয়াতে অলপো ৰ'দ নপৰে এতিয়া মোৰ লগত ভাইটি যায় নে নাযায় আজি কাৰণ বহুত বজাৰ হ'ব নাজানিব লাগিব মোৰ অকণমান প্ৰব্লেম হয় তো ইয়াকো লগত লৈ যাম আৰু দুজন হ'লে ভাল আৰু কেমেৰা চেমেৰা কৰিবও ভাল আৰু বজাৰ কৰিবও ভাল হয় অকলে অকণমান বৰিং লাগে আহি গ'ল ৰণী ভাই এতিয়া যাওঁ আৰু ইয়াতে মোৰ পইচা পৰি আছে বা ইমান পইচা পৰি আছে মোৰ ইমান পইচা হৈছে এবাৰ গাড়ীৰ ভিতৰত পৰি আছে একেবাৰে বেছি নহয় খুচুৰা 10 টকা 20 টকা তামোলটো থাকিবই মোৰ গাড়ীত কম্পালচৰি বস্তু এখন মাস্কটো বেয়া হৈ গ'ল চাগে একদম মই মাৰিব লাগিব নেকি সেইটো মাৰিব পাহৰি যাওঁ মই খালি পাহৰিয়ে যাওঁ আজি এনে ভাত কমকৈ খাইছোঁ আৰু পাহৰি যাওঁ এইফালে ইমান ঠাণ্ডা তো এতিয়া যাওঁ আৰু আমি গণেশগুৰিত আহি পালোঁ এতিয়া খ্ৰীষ্টান বস্তি পাৰ হ'লোঁ গণেশগুৰি পাম আৰু বিহুৰ বতৰৰ কাৰণে নে কি হয় কাৰণে ইমান মানে জাম হৈছে এনেওতো সদায় জাম হয় বিহু বুলি নহয় আৰু গুৱাহাটীত জাম থাকিবই একেবাৰে লকডাউন দিলেহে কমিব লকডাউন দিবই চাগে সম্ভৱ দিবও লাগে বহুত কৰোণা বাঢ়িছে একেবাৰে কৰি আহি পালোঁ গাড়ীখন ইয়াতে পাৰ্কিং কৰিছোঁ কাৰণ সেইফালে পাৰ্কিং পাম নে নাপাম নাজানো সেইকাৰণে ইয়াতে কৰি লৈছোঁ আৰু এটা চিক্ৰেট কথা গাইছ আজি ভাইটিয়ে নহয় উইডলেণ্ডৰ জোতা কিনিব পাৰ্টি দিব লাগিব আজি উইডলেণ্ডৰ জোতা কিনিব কেনেকুৱা লাগিছে মনত ইমান ব্ৰেণ্ডেড জোতা আমি সপোনতে ভাবিব নোৱাৰোঁ আমাৰ পইচাই নাই কি কিনিব লটাৰীত পইচা পাইছে সেইকাৰণে কিনিব তো গৈ আছোঁ এতিয়া সেই যিখন দোকানত গৈছিলোঁ সেইখন দোকান বন্ধ আজি ৰণীৰ বেদলাক দোকান এখন বন্ধ পূজাৰ আগৰ পৰা বন্ধ নে পূজাৰ পিছৰ পৰা বন্ধ মই বহুত দিন অহা নাছিলোঁ ন সেইকাৰণে গম নাপাওঁ তো এতিয়া আমি বাকী বস্তুবিলাক লৈ লওঁ জোতাটো অলপ দেৰিকৈ ল'ম নহ'লে পিছত এদিন আহি পেলাই লৈ ল'ব লাগিব আৰু ফাইনেলি এখন দোকানত সোমালোঁ আহি ইয়াতে চাচোন পাওঁ নাই কমফৰ্টেবল আছেনে এইটো চাই আছে ফাইনেলি এটা জোতা ল'লোঁ চাই আছোঁ আমাৰ চাইজৰ নাই পোৱা তো চাইজটো আনিব গৈছোঁ এইবোৰো আছে উইডলেণ্ডৰ হৈ গ'ল ফাইনেলি দামটো অলপমান বেছি আৰু উইডলেণ্ডৰ জোতা দুটা 4,000 ল'লে পটাপট হ'ল এতিয়া ইয়াৰ পৰা যাওঁ আৰু দৈ চৈ কিবা কিবি ল'ব আছে চিৰা তিৰা সিদিনাখন লৈ গ'লোৱে আৰু কিবা কিবি লওঁ বাৰু সেই ইয়াৰ পৰা আগলৈ যাব লাগিব সেইটো চাইডতহে পাব
গৰুৰ আছে ম'হৰ আছে ম'হৰ দিবচোন হা ম'হৰ দিব কিমান দিম 1 লিটাৰ দিলে হ'ল কিমানকৈ প্ৰাইচ 160 160 আৰু এইবোৰ চিৰা বৰা চিৰা আৰু এইবোৰ জলকীয়া মিঠাই বিহুৰ বতৰত দৈ খাই কিনে বহুত ভাল লাগে আৰু এটা ভাল চাই গুড় দি দিব আধা কিলো দিলে হ'ল আধা কিলো 1 কিলো নালাগে এইবিলাক গোটেই একেবাৰে মানে পিঠা পনা দৈ একদম দোকানবিলাক বহিছে আৰু ইপাৰৰ পৰা সেই মূৰলৈকে ইমান মানে দৈৰ মানে বজাৰ লাগিছে বা বিহু পূৰা লাগি গৈছে আৰু মই লৈ ল'লোঁ ম'হৰ দৈ আৰু ম'হৰ দৈটো খাবলৈ ভাল আৰু অলপ গোটা হয় চিৰা লৈ লওঁ এইটো বৰা ধানৰ চিৰা হয় আধা কিলো লৈ লওঁ সেইদিনাখন আধা কিলো লৈছোঁ গুড়ৰ নেকি আৰু এইটো হ'ল চুঙা পিঠা এইবোৰ হ'ল চিৰা জহা আছে বৰা ধানৰ আছে এনে ঢেঁকী দিয়া চিৰা আছে নেকি ৰেষ্টুৰেণ্ট সোমাইছোঁ কিবা খাবলৈ ইমান বস্তু অৰ্ডাৰটো দিলোঁ আমি আজি পানীৰ পকৰা চাওমিন আৰু কফি দিছোঁ ইয়াৰ আজি পূৰা টোপনি লাগিছে আজি মই এক মাৰোঁ কালি মোক মাৰি আছিলে সি আজি মোৰ কালি ইয়াৰ পাল আছিলে এই ৰাতি কৰা নাই ঘৰত হা টোপনি মাৰি আছে যে ৰাতি চুৰ কৰিব গৈছিল নহ'লে গাৰ্লফ্ৰেণ্ডৰ লগত বিজি আছিলে কথা চথা পাতি হয়নে হয়নে হয় মাৰছে মানে হয় খাটাঙি চাওক না বটলটো তেৰা মানে কেনেকুৱা তোমাৰ নিচিনা তেৰা মোৰ নিচিনা নহয় ৰণীৰ নিচিনা তেৰা চাওমিনটো আহি গ'ল এয়া আৰু এতিয়া পনীৰ পকৰা আহিব বাকী আছে আৰু কফি আহিব বাকী আছে ন পূৰা মোবাইলত খালে এনি টাইম খালি মোবাইল কি যে মোবাইলত কি মোবাইল থাকে ইমান গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি গাইছ रील बनाए थे तो चला भगवान नहीं ना अभी तो এইটো চাওমিন নুডলছ খাই পেলাইছে ফক্কাৰ চালা ঠিক আছে এইটো ভেজ হয় একচুৱেলি ইয়াতে এইটো ৰেষ্টুৰেণ্টটো অকল ভেজ পায় নন ভেজ নাপায় তো সদায় নন ভেজ খাই দিওঁ আজি ভেজ খাই লওঁ আৰু আজিতো কমচে কম অলপমান বাক্স দিওঁ জানুৱাৰীবিলাকক মানে মোৰ ৰেচিপিবিলাকতো এইটো কমচে কম এৰি দিওঁ যোৱাকালি কুকুৰ খোৱা দিছিল পূৰা আৰু যোৱাকালি বহুত খাইছোঁ তো আজি অলপমান মানে পেটটোকো ৰেষ্ট দিলোঁ আৰু বেচেৰা মুৰ্গী চুৰ্গীকেইটাকো অলপমান ৰেষ্ট দিলোঁ খাই লওঁ এতিয়া ভোক লাগিছে ৰণী খাই আছিলে এইমাত্ৰ প্লেটটো মোৰ পিছফালে কৰি দিছে ইমান মাছ এই চাওমিনটো খালে কফিটো খালে এতিয়া পেষ্টি খাই আছে মোৰটো মই খালোঁ বাৰু গাইজ কথা হ'ল পনীৰ পকৰাটো ইমান এটা ভাল লগা নাই তো মানে নাই খোৱা সেইখিনিতো লৈছোঁ ইয়াতে ঘৰত মাহঁতে খাব পাৰিব পেলাই দিয়াটো বেয়া কথা খোৱা বস্তু পেলাই দিব নালাগে আৰু চাওমিনটো হৈ গ'ল কফি হৈ গ'ল পেষ্টিটো এটা ট্ৰাই কৰি ল'লোঁ যিহেতু বেকাৰী আছে দোকানৰ ওচৰত খাবলৈ মন গ'ল দেখিলোঁ এইটো খোৱা নাই এইটো নাখায় পানীটো ৰাস্তাত লৈ যাম তাতে খাম ৰাখে লৈ ওলালোঁ আমি জিমিৰ কাৰণে এডাল বেল লৈ যাব লাগে এইটো কুকুৰৰ মানে বস্তুবিলাক খোৱা দোকান হয় আৰু এটা পেডিগ্ৰী লৈ যাম এইবোৰে বেল্ট দাদা বেলবোৰ কিমানকৈ দিছে আৰু পিংক কালাৰটো চাওক ছিঙি যাব প্লাষ্টিকৰ নালাগে নালাগে এইটো এটা চাইছোঁ জিমিৰ কাৰণে আমাৰ 50 আৰু পেডিগ্ৰী এটা দিবচোন ক'তো সেইটো সৰুটো আছে দেখোন পাপিৰ অঁ দুটা দিবচোন নাই এতিয়া খুৱাই চাব বহুত দিন খোৱা নাই নে নাখাব পাৰে এইটো খুৱাই লওঁ এইটো যদি খাই পিছত ডাঙৰ পেকেট লৈ যাম ল'লোঁ জিমিৰ কাৰণে পেডিগ্ৰীও লৈ ল'লোঁ বহুত দিন পেডিগ্ৰী খোৱা নাই তো কমকৈ লৈছোঁ আৰু এনে পইচা লোৱাচোন পইচাও লোৱা ইমান কথা পাতি থাকে নহয় ধৰি মাৰিব লাগে এইটো কুকুৰটো চাওক গাইছ মই যেতিয়া এইখন দোকানত আহোঁ মানে এই কুকুৰটো আহি যায় পূৰা মানে 10টি আছে নে কি গাইছ কুকুৰটো খাবি ৰ'বা দিলোঁ ন ধুনীয়াকৈ খাই আছে যেতিয়ালৈকে নিদিওঁ তেতিয়ালৈকে মোক শান্তিমতে দোকানত বজাৰ ল'ব নিদিয়ে
গাইছ কুকুৰটো পিছে পিছে মোৰ গাড়ীলৈকে আহি গৈছে এই দোকানখনৰ পৰা একেবাৰে তই যাবি নি ঘৰত ঘৰত যাবি মই এনে কুকুৰ বহুত ভাল পাওঁ আৰু আমাৰ ঘৰতো আছে যা যা ঘৰত যা যা ঘৰত যা মই কুকুৰ বহুত ভাল পাওঁ আমাৰ ঘৰত দুটা আছে আৰু এনে এনিমেলছবিলাক বহুত ভাল লাগে মোৰ তো গ্ৰচাৰী বস্তু ল'লোঁ গেলামাৰ বস্তু সকলো ল'লোঁ কাৰণ বিহু পৰহি চাগে বন্ধ থাকিব মাঘ বিহুৰ 1 তাৰিখেতো বন্ধই থাকে পৰহি হয়নে না তাৰ পিছদিনাখন হয় নাজানো আৰু কিন্তু বহুতখিনি বস্তু লাগিব ঘৰত এইবিলাক তেল চেল মানে কিবা কিবি বহুত ইউজ হয় না বিহুৰ টাইমত আৰু মাঘটো আমাৰ মাতো অসমীয়া হয় মানে বিহুতে থাকে আৰু মানে বিহু বুলি ক'লে আৰু মানে কি ক'ব আৰু মানে পুৰা মানে ধামাকা আৰু মানে ফূৰ্তি ফাৰ্তা আৰু একদম তো সেইকাৰণে পুৰা একদম বজাৰ একদম পুৰা পিছফালে গাড়ী ফুল আৰু তো এতিয়া গৈ আছোঁ ঘৰত মই এইমাত্ৰ ঘৰ আহি পালোঁ সেইবোৰ বস্তু এতিয়া মায়ে কাৰণে চেণ্ডেল আনিছিলোঁ চেণ্ডেলবোৰ ট্ৰাই কৰি আছে লাহে কোনযোৰ ভাল লাগিছে এই ৰঙাযোৰে ভাল লাগিছে এইযোৰ মোৰ কাৰণে থৈ দে মাৰ সেইযোৰে ভাল লাগিছে ৰঙাযোৰ এইযোৰ মোৰ কাৰণে আনিছোঁ হাফ চেণ্ডেল মই ভিডিঅ' দিয়া নহ'ল কাৰণ হাফ চেণ্ডেল আৰু কি ভিডিঅ' দিম তো আজি ব্লগটো ইয়াতে সামৰণি মাৰোঁ নেক্সট ব্লগত লগ পাম আজিলৈ বাই ফ্ৰেণ্ডছ মই এতিয়া মুখ হাত ধুই কিনে অলপমান মানে মাংস আনিছোঁ অলপমান বনাওঁ আৰু ধুনীয়াকৈ